হেল্ল' বন্ধুসকল, মই ধুবুৰীত আছোঁ। বিশেষ কাম এটাত আছোঁ আৰু সেই কামটো অলপ দেৰিকৈ কৰিছোঁ, দেখাই আছোঁ আপোনালোকক। এয়া ধুবুৰী। এয়া ধুবুৰী ডিষ্ট্ৰিক্ট। এই আমাৰ ধুবুৰী ডিষ্ট্ৰিক্ট পাইছোঁ আৰু আপোনালোকে চাই লওক, এইবিলাক কাপোৰৰ দোকান। আমি বৰ্তমান নামছোঁ ট্ৰেইনৰ পৰা আহিছে। মই এয়া কাপোৰৰ দোকান হয়, নামছোঁ ট্ৰেইনৰ পৰা আৰু এতিয়া ভাত খাই আছোঁ। এয়া ভাত।